আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। লাই শাক, মাছ আৰু পিঠাগুড়িৰে এখন তৰকাৰী। প্ৰথমতে মই এয়া বাহিৰৰ চৌকাতে জুই ধৰি ল'লোঁ। কেৰাহীটো গৰম হোৱাত তেল আৰু পাঁচফোৰণ মই দি শাকখিনি তাতে ঢালি দি নিমখ হালধি গোটেইখিনি দি মই ভালদৰে লৰাই দিলোঁ। অলপ সময় ঢাকন দি তাৰপিছত মই খাৰ অলপ দি দিলোঁ। লগতে আদা, নহৰু, জালুক পিচি পেলাই ইয়াতে দি দিলোঁ। এয়া এতিয়া গৰম পানী ঢালি দিলোঁ। পিঠাগুড়িও অলপ দি দিলোঁ তাতে। লগতে মই মাছো দি দিলোঁ। এয়া তৰকাৰীখন মোৰ সম্পূৰ্ণ হৈ গ'ল। বেচন আৰু নৰসিংহ পাতেৰে পকৰি কেইটামানো বনালোঁ। এয়া মোৰ দুপৰীয়া সাজ ৰেডি। আজি লাই শাক তৰকাৰী মোৰ দুপৰীয়া সাজৰ মেইন।